কথাবোৰ কিদৰে আৰম্ভ কৰোঁ বুজিয়ে পোৱা নাই। ভবা নাছিলোঁ এনেকুৱা এটা দিনো আহিব বুলি। এজন জাৰ্নেলিষ্ট হিচাপে আজিলৈকে বহুত ঘটনা ৰিচাৰ্চ কৰিলোঁ, কিন্তু এদিন নিজৰ বন্ধুৰ ঘটনাটো ৰিচাৰ্চ কৰিব লাগিব বুলি ভবা নাছিলোঁ। মোৰ বন্ধু, ভাইটি, যি মোক সকলো বিপদতে সহায় কৰিছিল, কিন্তু তাৰ বিপদৰ সময়ত মই তাৰ ওচৰত থাকিব নোৱাৰিলোঁ। সি মাজে সময়ে মোৰ এইফালে আহে, মইতো চব ঠিক ঠাকেই দেখিছিলোঁ। এদিন সি মোক ক'লে তাৰ বোলে হোষ্টেলত থাকিবৰ মন নাই, এটা ভাড়া ঘৰ লাগে। এই ভাড়াঘৰটো তাক ময়ে চাই দিয়া। ল'ৰাটো ভালেই আছিল, সেইবাবেতো তাক ৰুমটো দিছিলোঁ ভাড়ালৈ। ভালকৈ তাৰ লগত চিনাকি হ'ব থাকি গ'ল, তাৰ আগতে এক্সিডেণ্টটো হৈ গ'ল। ইমান কাম
ইটো কামৰ পাছত ইটো কামৰ পাছত ইটো কাম ওলাই থাকে, ৰুমটো চিজিল নালাগে। কি যে ৰুম, ইমান টান কি আকৌ এইটো নুখুলে যে? আমিতো ভবাই নাছিলোঁ এনেকুৱা এটা ঘটনা হৈ যাব বুলি। মই তাৰ ককায়েক হিচাপে যিখিনি কৰিব লাগে কৰিছিলোঁ। সিটো মোক সকলো কথাই খুলি কৈছিলে। এই কথাটো কিয় নকলে? এনেকুৱা ক্ষেত্ৰত দাদা কেতিয়াও ভয় খাব নালাগে। যদিও সি মোৰ দেওৰ, কিন্তু সি মোৰ একেবাৰে নিজৰ ভাইটিৰ দৰে আছিল। কৰবাৰ পৰা আহি মোক সি মাত লগায়, বৌ ঠাণ্ডা পানী এগিলাচ দিয়ক। কি যে হৈছে অ'। চাওক, আপোনালোকে এনেকুৱা কেছবোৰত ৰিচাৰ্চ কৰি আছে, ভাল কৰিছে, কিন্তু কাৰোবাৰ পাৰ্চনেল কথাবোৰত বেছিকৈ সোমোৱাটো বৰ ভাল নহয় নেকি?
হেল্ল', অঁ হয় নমস্কাৰ। অঁ মই বিপুলে ক'লোঁ, কওকচোন। অঁ আলিপুৰদুৱাৰ। অঁ হয়, দেউতাৰ নাম ৰমেন। অঁ ক্ৰেডিট কাৰ্ড, এইটো ল'লে কি হ'ব? হয়, মানে কিমানলৈকে বজাৰ কৰিব পাৰিম? হয়, অঁ অঁ, মই কি কি দিব লাগিব? অঁ মই ষ্টুডেণ্টহে হয়, মোৰতো তেনেকৈ হেৰি নাই। মই ল'ব পাৰিম নেকি? হেল্ল', হেল্ল', এই যিবোৰ বস্তু দৰকাৰ সেইবোৰেই নেপাওঁ। কাম নাই। আৰে এইবোৰ কি হ'ল? চব মোৰ ভণ্টি এতিয়া বিয়াটো হৈ আছে আৰু মই ভাবোঁ তাইক এতিয়া এনেকুৱাবোৰ ডিষ্টাৰ্বেঞ্চ দি থকাটো বৰ ভাল নহয়। খুৰা বহুত ভাল আছে, মোক বহুত মৰম কৰিছে, মোক চকলেট আনি দিছিল আৰু ফ্ৰুটছ আনি দিছিল। তাৰ লগত মোৰ ভণ্টি কোনো ৰিলেশ্যন নাই। নাই নাই, আমাৰ মাজত তেনেকুৱা একো বেয়া নাছিলে। পঢ়াৰ কাৰণে কিছু কম্পিটিশ্যন আছিলে, কিন্তু মই জানিছিলোঁ সি মোতকৈ সদায় আগতেই। এই গেছটো কিবা প্ৰব্লেম দিছে, সেইটো কাৰণে মই বাহিৰতে খাবলৈ আহিলোঁ। বাকী তোৰ ক, হেৰি কাইলৈ কলেজ যাবি নাই?
অ' দাদা পাণ এটা দিয়ক। মই এইটো কথা কৈছিলোঁ ন, অথনিয়ে কৈছিলোঁ। তুমি এটা কাম কৰাচোন, মোৰ একাউণ্টত 2500 এটা ট্ৰান্সফাৰ কৰা, মই পৰহিলৈ দি আছোঁ। আৰ্জেণ্টটো মানে মোৰ গাটো বেয়া, একদম বেয়া। অঁ, এতিয়া ফাৰ্মাচীত লাইন পাতি আছোঁ। দেখাবলৈতো ফিজটো আছে, তাৰ পাছতো লাগিব পইচা অলপ। পঠাইছা? থেংক ইউ। কালি চহামত লগ কৰোঁ দিয়া। অ' মই তোমাক আগতে কিমান দিব আছিলে? 3000। 5000 একেলগতে ঘূৰাই দিম হা। 6000 দি দিম যোৱা। থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ, থেংক ইউ। দিয়া ক'ত দিলা? তুমি য'ত দি ভাল পোৱা। বাই বাই। সেইদিনা ৰাতি মই তাক একো তেনেকুৱা দেখাও নাছিলোঁ বা শুনাও নাছিলোঁ। তাৰ ৰুমৰ ওচৰত আৰু এটা ল'ৰা থাকে। মই তাক সুধিছিলোঁ সেইদিনা কিবা দেখিছিলানে, কিন্তু সিটো একো গম নোপোৱা বুলি ক'লে। আমাৰ মায়ে দেউতাক কৈছে যদি চব পইচা খুৰাৰ ওপৰতে খৰচ কৰি দিওঁ তেতিয়া আমি কি কৰিম? আৰু বহুত ক্ষেত্ৰত এনেকুৱা হৈছে যে সি মোক যথেষ্ট হেল্পো কৰিছে। ঘটনাটো হোৱাৰ ঠিক এদিনৰ আগতে মই তাক লগ পাইছোঁ দেই। সি মোক ফিউচাৰ লাইফৰ কাৰণে উইছো কৰিছে। সেইকাৰণে মই যেতিয়া নেক্সট ডে খবৰটো পালোঁ, মইতো চব। মই এতিয়া বুজিব পাৰিছোঁ এইটো এটা মাৰ্ডাৰ। অঁ, কি কৰিছা? তাকে খালোঁ। থেংক ইউ। ইমান কম সময়ত যে তুমি এটা ভাল ৰুম বিচাৰি দিছা। ৰ'বা দেই, মাৰ ফোন এটা আহিছে। 1 মিনিট, ফোনটো ৰিচিভ কৰি লওঁ। অঁ মা। অঁ ৰুম পালোঁ। অঁ হয়, ডিব্ৰুগড় শ্মশান পাৰাৰ ওচৰত। ঠিক আছে মা, হ'ব। অ'কে, বাই, গুড নাইট। চিনি পোৱা নাই? মই বিপুলে ক'লোঁ। অঁ, মোৰে নাম্বাৰ। ইটোতো তুমি ব্লক কৰি দিলা, সেইটো কাৰণে আকৌ নতুন নাম্বাৰ এটা উলিয়ালোঁ। মই তেনেকুৱা নহয় অ', চিৰিয়াছলি কৈছোঁ।
চিৰিয়াছলি বিশ্বাস কৰা বাবা। চাবা বেছি খং উঠিব মোবাইল ভাঙি পেলাম কিন্তু। নাই কৰা, তাই মোৰ জাষ্ট ভণ্টিৰ নিচিনা অ'। তাই টিউচনলৈ দেৰি হৈছিলে কাৰণে থৈ আহিছিলোঁ। কোন হয়? দাদা, মই বাইদেউ ঘৰত কাম কৰা ল'ৰা। আপোনাৰ ৰুমত কিবা কাম থাকিলে জনাব, মই কম দামতে কৰি দিম। নাই নালাগে নালাগে, যি কাম আছে মই নিজে কৰিম। মই প্ৰপ'জ দিয়া নাছিলোঁ নহয়, তাইহে প্ৰপ'জ দিছিলে। জান তোমাকেই ভাল পাওঁ মই। হেল্ল', প্লিজ। কেলে বুজি নোপোৱা তুমি? কোৱা না। ঐ, কাইলৈ চিনেমা চাবলৈ যাওঁ ব'লা। ব'লা না ব'লা। বাদ দিয়া, কাইলৈ ক্লাছ বাদ দিয়া। ব'লা না ব'লা, ভাল দিছে বুলি কৈছোঁ, চবেই কৈছে। প্লিজ প্লিজ বাবা, প্লিজ প্লিজ। অ'কে, যদি তুমি মোক বেয়া পাই থকা নাই কাইলৈ যাম বুলি কোৱা, নহ'লে গম পাম যে তুমি মোক বেয়া পাই আছা। সঁচা? অ'কে বাবা, টিকেটৰ দাম মই দিম, মই খুৱাম, ঠিক আছে? চিয়'ৰ। লাভ ইউ। দিয়া 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 না। অ'কে, গুড নাইট। হেল্ল', নিহা কোৱা। কাইলৈ নাযাওঁ চিনেমা, কাইলৈ ক্লাছ আছে। হা? ঠিক আছে দিয়া, বাই বাই, মিছ ইউ। হেল্ল', হেৰি দিয়া না। অ'কে, ক'ত দিলা? তাত নালাগে, মই য'ত ভাল পাওঁ তাত দিয়া আকৌ। কিবা এটা পৰিছে, ৰ'বা দেই। ৰ'বা, অলপ পাছত কৰি আছোঁ দেই। নাই, মই নাজানো। কোনোবা ছোৱালীৰ লগত ৰিলেশ্যন আছিল যদিও মই নাজানো। প্ৰেম ভাল পোৱাবিলাক মই গমেই পোৱা নাছিলোঁ। নাই নাই, তাৰ তেনেকুৱা বহুত ছোৱালীৰ লগত ৰিলেশ্যন নাছিল। মই নাজানো তাৰ বেলেগ কোনোবা গাৰ্লফ্ৰেণ্ড আছিলে নে নাই। তেনেকুৱা নহয়। কৈছিলে কোনে তোক? তাই বয়ফ্ৰেণ্ড? ৰ'বা, কাৰেণ্ট গ'ল, মই ফোন কৰি আছোঁ ৰ'বা। ক'ত গ'ল চলাই?
এনেকুৱা হ'ব বুলিতো মই ভবাই নাছিলোঁ। মই তাক এটা কথাই কৈছিলোঁ, টকা পইচাৰ কথা চিন্তা নকৰিবি, তই এটা ভাল ৰিজাল্ট কৰি দে। লাইটটো আকৌ কি হ'ল? ভাল হৈ গ'ল। সি মোৰ বৰ বেষ্ট ষ্টুডেণ্ট আছিলে, বেষ্ট ষ্টুডেণ্ট আছিল সি। বিশ্বাস কৰিবলৈ টান লাগে তাৰ লগতে যে কিয় এনেকুৱা ঘটিল। মই জনাত ল'ৰাটো পঢ়া শুনাটো বৰ ভাল আছিল। घर संभालती है, उन्हें इतला कर दी है। ओके, फॉर्मेलिटीज के पूरे होते ही बॉडी को मॉक भेज दो। श्योर सर।
সি ডান্স কৰি ভাল পাইছিলে। ডেন্স কৰি ভাল পাইছিল। খুৰা ডান্স কৰি ভাল পাইছিল আৰু মোকো ডান্স কৰাইছিল। মাত্ৰ সি ডান্স কৰি ভাল পাইছিল। কিবা সি ডেন্স কৰি সি খুব ভাল পায়। নাই আজি কোনো টেনশন, নাই কোনো ফ্রাস্ট্রেশন, আজি মাত্র এনজয়মেন্ট। নাই আজি কোনো টেনশন, নাই কোনো ফ্রাস্ট্রেশন, আজি মাত্র এনজয়মেন্ট। নাই আজি বছর কালি, নাই ওয়াইফর ধমকি, আজি আমি কোনে ঠেলিলে? 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 ড্ৰিংকছ কৰিছে নে নাই মই নাজানো। আজিকালি ল'ৰা ক'বতো নোৱাৰি।
মোৰ লগতো দাদা একেবাৰে ফ্ৰেণ্ড নিচিনা আছিলে খালি মোক এটা কথাই কৈছিল মই কেতিয়াও হাৰ নামানো আৰু জানিবি যিদিনাই মই হাৰিম সেইদিনাই মই শেষ একে কলেজত পঢ়িছিলে সিও আহে মাজে সময়ে আমাৰ ঘৰলৈ সপোন দেখিছিলো নে কি সঁচা আমিতো ভবাই নাছিলো এনেকুৱা কিবা এটা যে হৈ যাব
আয়া লাষ্ট যেতিয়া মই তাক লগ পাইছিলোঁ তাক অলপ টেনশ্যনত থকা যেন লাগিছিল। মই তাক সুধিছিলোঁ, কিন্তু সি কথাটো হাঁহিৰে উৰুৱাই দিলে। ইমান সৰুতে তাৰ এনেকুৱা হৈ গ'ল, ভাবিলেই বেয়া লাগিল। আৰু দাদাৰ লগত হ'ল মই কেতিয়াও বিশ্বাস কৰিব নোৱাৰোঁ। কোন তুমি? মোক কিয় এনেকৈ ধৰি ৰৈছা? প্লিজ প্লিজ মোক এৰি দিয়া, প্লিজ মোক এৰি দিয়া। তোক এৰি দিম, এইটো মোৰ ৰুম হয়, এইটো মোৰ ৰুম হয়। তই কিয় ইয়ালৈ আহিছিলি? গুচা ইয়াৰ পৰা, গুচা। কাৰণ মই ইয়াত কাকো থাকিব নিদিওঁ। মই যামগে, প্লিজ মোক এৰি দিয়ক। মোক মাৰি আপুনি একো নাপাব। মোক এৰি দিয়ক, মই এটা ষ্টুডেণ্ট হয়। মোৰ ঘৰৰ পৰা বহুত সেৱা কৰিছে, মোৰ বহুত সপোন আছে। প্লিজ প্লিজ মোক এৰি দিয়ক। ষ্টুডেণ্ট হয়
তোৰ দৰে ময়ো ষ্টুডেণ্ট আছিলোঁ ময়ো ডাঙৰ সপোন দেখিছোঁ কিন্তু যেতিয়া সপোনৰ পাছত সপোনবোৰৰ পাছত ঘূৰি যেতিয়া তই বিফল হবি এদিন তোৰো অৱস্থা মোৰ দৰে মাত্ৰ এটা 40,000 বহুত সপোন আছে তাক লৈ আমিতো পুৰা ক'বই নালাগে কিন্তু পুৰা মিলি যে গুৱাহাটী ধেমালি আৰে কৈছিলা চিনিব কথা পাতি কি হয় কি কৰিছ তহঁতে নাই দাদা এই মোবাইলটো চাই আছিলো পঢ়া কৰা নাই পঢ়া কৰিছিলো দাদা চাবি তহঁতৰ কাৰণে মই কিন্তু বৰ কষ্ট কৰিছোঁ তহঁতে এটা ভাল ৰিজাল্ট কৰিব লাগিব আমাৰ ছ'চাইটিত যাতে এটা আমাৰ নাম হয় ভাইটি কি কৰি আছ নাই এনেই চাবি দে এতিয়া তোৰ কিন্তু পঢ়া শুনাৰহে বয়স ভালকে পঢ়িবি কিন্তু
মোৰ লগতো দাদা একেবাৰে ফ্ৰেণ্ড নিচিনা আছে। নাই ভাইটি তই নোৱাৰিবি কৰবাৰ পৰা সি মাত লগাই বৌ ঠাণ্ডা পানী গিলাচ দিয়ক। ইমান দেৰিলৈকে ক'ত আছিলি দাদা? এই ওচৰতে আছিলোঁ। দাদা মই চিন্তা কৰি আছোঁ ইমান দেৰিলৈকে অহা নাই। वही होटल वैसा ही एक्सपीरियंस, बस अलग दाम। वो आप पे निर्भर करता है। कोई भी होटल रिसेप्शन पे आपसे ये नहीं पूछता, but this is exactly what Trivago does. Trivago दिखाएगा आपको वही प्राइस অ বৌ বৌ ঠাণ্ডা পানী গিলাচ দিয়কচোন। দাদা ভবামতে ৰিজাল্টটো নহ'ল। ইমান কষ্ট কৰিলোঁ তাৰ কাৰণে মই, সি বাৰু এইটোহে ৰিজাল্ট কৰিব লাগেনে? ছ'চাইটিত বাৰু এতিয়া মই মুখখন কেনেকৈ উলিয়াম? মানুহবোৰে সুধিব কি উত্তৰ দিম মই? চব সপোনবোৰ মোৰ শেষ হৈ গ'ল। আমি ভাল ৰিজাল্ট এটা তোমাৰ পৰা আশা কৰিছিলোঁ। তুমি এনেকুৱা ৰিজাল্ট কৰিবা বুলি মই ভবা নাছিলোঁ। ভাল ৰিজাল্ট এটা হোৱা হ'লে আমাৰ কলেজখনৰো এটা নাম হ'ল হয়। দাদা তই ৰিজাল্ট এইটোহে কৰিলি নে? তোক লৈ আমাৰ চবৰ কিমান আশা আছিল, তই শেষতকৈ এইটোহে দিলি গৈ ৰিজাল্ট। সকলো টকা পইচা কি ভাইটিৰ লগতে খৰচ কৰিবা নেকি? আমাৰতো ভৱিষ্যত এটা আছে। বুজিছা বাসৱী, এয়া মোৰ অকল নিজৰে সপোন নহয়, মোৰ মা দেউতাৰো সপোন আছিল ইহঁত যাতে ডাঙৰ কিবা এটা কৰিব পাৰে। ক'ব লগাতো বহুতো কথা আছে। কিদৰে ক'ম, কি ক'ম, শব্দই বিচাৰি পোৱা নাই। আজি তোমাৰ আগত নিজৰ ভাৱনা প্ৰকাশ কৰিবলৈ মই লজ্জাবোধ কৰিছোঁ। সেইবাবে আজি চিঠিৰ সহায় লৈছোঁ। জীৱনটো বৰ প্ৰেক্টিকেল। মনে কিবা এটা কয়, অন্তৰে কিবা এটা কয়। বহুত দুমোজাত পৰিছোঁ মই। তোমাৰো যাতে ভাল হয়, মোৰো যাতে ভাল হয়, সেইবাবে আজি এই সিদ্ধান্ত লৈছোঁ। কষ্ট হ'ব, কিন্তু উপায় যে নাই।
বৰবাদ তই বৰবাদ। হেল্ল'। হেল্ল', ক'ত আছা তুমি? একচুৱেলি মোৰ তোমাৰ লগত বিশেষ কথা এটা আছিলে। তোমাৰ যদি একো অসুবিধা নহয় তুমি F3লৈ আহিব পাৰিবা নেকি? ঠিক আছে। ঠিক আছে, মই ৰৈ আছোঁ। হ'ব। কিবা এটা কোৱা। তোমাৰ এই ৰিজাল্টৰ ওপৰতে আমাৰ গোটেই ফিউচাৰটো ডিপেণ্ড কৰিছিলে। অলপতো তুমি কষ্ট কৰা হ'লে মই দাদাক কথাখিনি ক'ব পাৰিলোঁ হয়। এতিয়া মই কোনখন মুখেৰে ক'ম? তুমি বাৰু এইটোৱেই ৰিজাল্ট কৰিব লাগিছিলেনে? তোমাক ক'বলগীয়া কথাখিনি ইয়াতে লিখি দিছোঁ, সময় পালে পঢ়ি ল'বা। কথাটো নাছিল এনেকৈ গুচি যোৱাৰ, ক্ষণতে হেৰুৱালো তোমাক। প্ৰেমৰ মদিৰা খুৱাই মাতাল কৰি থৈ গ'লা। কোনোদিনেই নুসুধিবা মই কেনে আছো। কি হাঁহি আছ? মোৰ অৱস্থাটো দেখি তোৰেই ভাল। দুখেই হওক বা সুখেই হওক সদায় হাঁহি থাকিব পাৰ।
হয়তো মই বিফল হ'ব পাৰোঁ, কিন্তু কিন্তু কেতিয়াও নিজকে এনেদৰে শেষ কৰি নিদিওঁ। আপোনাৰ ঘৰৰ মানুহবোৰে আপোনাক কষ্ট দি হয়তো বহুত ভুল কৰিলে, আৰু আৰু আপুনিও নিজকে এনেদৰে শেষ কৰিব নালাগিছিল, কাৰণ এখন দুৱাৰ বন্ধ হ'লে অন্য এখন দুৱাৰ খোল খায়। আৰু মই কেতিয়াও এজন উইনাৰ বা লুজাৰ হ'ব নিবিচাৰোঁ। মই হ'ব বিচাৰোঁ এজন যুঁজাৰু। মই যোদ্ধা হ'ব বিচাৰোঁ। বৰ ডাঙৰ কথা কৈছ তই। বৰ ডাঙৰ কথা কৈছ তই। তোক এৰি দিলোঁ, তোক এৰি দিলোঁ, কিন্তু মনত ৰাখিবি তই, এই ৰুমলৈ কেতিয়াও আহিবলৈ চেষ্টা নকৰিবি, কাৰণ এইটো মোৰ ৰুম হয়। ইয়ালৈ যিয়ে আহে তাকে মই শেষ কৰি দিম। আৰু এটা কথা মনত ৰাখিবি, ইয়াত কি হ'ল সেই কথা তই কাকো ক'ব নোৱাৰিবি। প্লিজ মোক এৰি দিয়ক, মই কাকো নকওঁ, প্লিজ মোক এৰি দিয়ক। তোক এৰি দিলোঁ, তোক এৰি দিলোঁ, তোক এৰি দিলোঁ, তোক এৰি দিলোঁ। সেইবোৰ একো নাই, মোৰ ভাল নালাগিলে মই নিজে আহিম। ঐ, তই কিন্তু বেছি চিগাৰেট খাব লৈছ দেই, ইমান চিগাৰেট নাখাবি। তই আজি আকৌ কাজিয়া লাগিল ন? তোৰ এই কাজিয়া লগা স্বভাৱটোৱে কিন্তু এদিন তোক বৰ ডাঙৰ প্ৰব্লেমত পেলাব। তই বাহিৰা পঢ়াত মন দিছোঁ, আমাৰ গোটেই ফিউচাৰে পঢ়াৰ ওপৰতে ডিপেণ্ড কৰিছে। কি তই লণ্ডন নাযাৱ? ইমান এখন ডাঙৰ ইউনিভাৰ্চিটিত তই স্কলাৰশ্বিপ পাইছ, তই লণ্ডন নাযাওঁ বুলি ক'বলৈ আহিছ? তোৰ ঘৰৰ লগতে ময়ো এটা সপোন দেখিছোঁ, তোৰ উজ্জ্বল এটা ভৱিষ্যতক লৈ।
আজি এই ঘটনাটোৰ পৰা আমি যদি কিবা শিক্ষা লওঁ তেনেহ'লে চাগে কোনো ভাইটিৰ এনে দশা নহ'ব। হীৰামণি কাকতি আমি চিনেমাখনৰ প্ৰায় 50% কাম ইয়াতে কৰিছিলোঁ। আণ্টিয়ে সুবিধা দিয়াৰ কাৰণে থেংকছ। তোমালৈ অশেষ ধন্যবাদ থাকিল। গুঞ্জন কি হয় কি কৰিছ তহঁতে? নাই দাদা এই নিজকে চাই আছিলোঁ। পঢ়া শুনা কৰা নাই? তললৈ মোক কৈ থাকা। ওৱান টেক দিম হা, তুমি এইটো অকণ ওপৰলৈ দিয়া। আহক অলপ আগত বাছ আগত নাযাব, অলপ ইফালে চাওক। আহক ৰ'ব ৱেইট। এণ্ট্ৰিৰ কাৰণে 8 বছৰ পুৰণা বেগ ন? এইটো টাইমত আহি গ'ল। দেই বেলুনটো ওপৰত লৈ ল। কোৱা। খুৰা অলপ আগত আহা। আগত আহা আগফালে চাওক। অলপ আগত বছ তাতে গ্ৰুপ লাহে দেই একদম লাহে ৰ'ব। জেগাটো ভুল নাই, ঠিকে আছে জেগাটো প্ৰথম নাই আমাৰ ষ্টাৰ্ট নাই আমাৰ মাজত তেনেকুৱা একো বেয়া নাই। মই আহোঁ বোলে আছোঁৱে ৰলিং কেমেৰা একশ্যন। কেলে হাঁহিলে বাৰু? আগত থিয়াই থাক। নাই নহয় আকৌ থাকক হৈ গৈছে। দিয়ক আকৌ দিয়ক। দাদা এখন বহুত ৰ'বা বুজি পোৱা নাই মোৰ অৱস্থাটো দেখিছে সুখেই হওক বা সুখেই হওক সদায় হাঁহি Behind the camera, this is our director Rajdeep Daria. Korea Sapna rolling camera action kole aibo ready
ঠিক আছে কিমান টকা এয়া আমাৰ চিনেমা হিৰো যি নিজে ছেটটো বনোৱাত বিজি হৈ আছে চিনেমা হিৰো অৱস্থাই নিজৰ ছেট নিজে বনাই আছে অলপ দুখ মুখত অলপ দুখ মুখত চোৱা নমস্কাৰ প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমাৰ ছবিখন চাইছে আমি এই বোলছবিখন সম্পূৰ্ণৰূপে মোবাইলতে এই ৰ'বা